নমস্কাৰ আজি কন্যা ৰাশিটোৰ বিষয়ে ক'ব ওলাইছো কন্যা ৰাশিটো উত্তৰ ফাল্গুনী হস্তা আৰু চিত্ৰা নক্ষত্ৰৰ দ্বাৰা গঠিত হৈছে এই ৰাশিটোৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ আৰু ই এটা ডুৱেল সাইন হয় মানে দ্বাত্মক ৰাশি হয় মানে দুটা স্থিতি প্ৰকাশ কৰে একে সময়তে আৰু এই ৰাশিটোৰ তত্ত্ব হৈছে পৃথিৱী তত্ত্ব এই ৰাশিটোৰ অধিপতি গ্ৰহ বুধ গ্ৰহ হোৱাৰ কাৰণে এই ৰাশিটোৰ লোকসকল সদায় কেৰিয়াৰ ওৰিয়েণ্টেড হোৱা দেখা যায় তেওঁলোকে নিজৰ জীৱনটো গঢ়ি তোলাত সদায় সচেতন হয় আৰু খুব সোনকালে তেওঁলোকে নিজক প্ৰতিষ্ঠিত কৰিব পাৰে কন্যা ৰাশিৰ লোকসকল ব্যৱসায় কেন্দ্ৰিক মনোভাৱৰো হোৱা দেখা যায় তেওঁলোকে প্ৰথম নিজৰ লাভালাভটোৰ কথা আগতেই চিন্তা কৰে আৰু তাৰ পিছতে তেওঁলোকে সেই পদক্ষেপটো দিয়ে সেইটো কাৰণেও এই ৰাশিটো মানে ব্যৱসায় কেন্দ্ৰিক হোৱা দেখা যায় আৰু এই ৰাশিটো মানে ব্যৱসায় কেন্দ্ৰিক হোৱাৰ বাবেও ব্যৱসায়ত তেওঁলোকে সুনিপুণ হোৱা দেখা যায় আৰু যিকোনো ডিসিশন তেওঁলোকে সুন্দৰভাৱে ল'ব পাৰে সঠিক সিদ্ধান্ত লোৱাত তেওঁলোকে সক্ষম হয় এই ৰাশিটোৰ লোকসকল মিষ্টভাষী হয় মানে মিঠা মধুৰ বাক্য কয় আৰু এই মধুৰ বাক্যৰ কাৰণে তেওঁলোকক সকলোৱে পছন্দ কৰে আৰু বন্ধুসুলভ মনোভাৱৰ হয় মনস্থিতিৰ হয় তেওঁলোকে সদায় বন্ধুপ্ৰিয় হয় বন্ধুৰ লগত থাকি ভাল পায় বন্ধুৰ লগত তেওঁলোকে বেছি সময় অতিবাহিত কৰি ভাল পায় এই ৰাশিটোৰ লোকসকল ভ্ৰমণপ্ৰিয় হয় ভ্ৰমণ কৰি ভাল পায় আৰু এওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এওঁলোক ব্যৱসায় কেন্দ্ৰিক হোৱা দেখা যায় ব্যৱসায়ৰ প্ৰতি তেওঁলোক বেছি আগ্ৰহী হোৱা দেখা যায় কন্যা ৰাশিৰ লোকসকল যদিও তেওঁলোকে ক্ৰিয়েটিভ ৱৰ্কৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি যোৱা দেখা যায় নৃত্য গীত আদিতো তেওঁলোকৰ কেৰিয়াৰ সফল কৰা দেখা যায় আৰু এওঁলোক ধৰ্মৰ প্ৰতি আগ্ৰহী হয় ধাৰ্মিক হয় সৰ্ববিদ্যাত তেওঁলোকে নিপুণ হয় যি বিদ্যাই তেওঁলোকে শিকে সেই বিদ্যাত তেওঁলোকে নিপুণ হোৱা দেখা যায় পাৰ্গত হয় আৰু তেওঁলোকৰ মন কিছু চঞ্চলতাৰে ভৰি থাকে কিয়নো গ্ৰহক ৰাজকুমাৰ বুলি কোৱা হয় সেইটো কাৰণে ৰাজকুমাৰৰ মন সদায় চঞ্চলতাৰে ভৰি থাকে সেই কাৰণটোৰ কাৰণে ই বুধ গ্ৰহৰ প্ৰভাৱ এই ৰাশিটোত দেখিবলৈ পোৱা যায় আৰু যদিও তেওঁলোক চঞ্চল হয় কিন্তু তেওঁলোক অস্থিৰ নহয় সুস্থিৰভাৱে তেওঁলোকে চিন্তা কৰিব পাৰে আৰু সদায় শান্ত স্বভাৱৰ হয় তেওঁলোকে খং ৰাগ বেছি নকৰে স্থিৰ মনোভাৱৰ হয় তেওঁলোকে খং ৰাগ বেছি কৰিব নোৱাৰে আৰু বন্ধুসুলভ মনস্থিতিৰ কাৰণে তেওঁলোকৰ জীৱনটো সুন্দৰভাৱে চলি যোৱা দেখা যায় আৰু যদিও কিবা বিৰূপ পৰিস্থিতিত পৰে তেওঁলোকে অস্থিৰ হৈ নপৰে পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ পিছৰ ৰাশিটোৰ বিষয়ে আলোচনা কৰিব চেষ্টা কৰিম আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে কুণ্ডলীৰ বিষয়ক বা আপোনালোকৰ হৰস্কোপৰ বিষয়ে আপোনালোকে মোৰ লগত দেখাব বিচাৰে তেনেহলে মোৰ লগত যোগাযোগ কৰিব পাৰে আজিলৈ আহিছো ধন্যবাদ